Hello guys, welcome to ASSAM mulogole আপোনাক স্বাগতম জনালো আৰু guys ৰাতিপুৱা আহিছো আজি টিউচন কৰিবলৈ আৰু এইবিলাক চাইছে guys সাইকেল ষ্টেণ্ড নাই কাৰণে দুখন guys এনেকে থৈ দিছো আৰু guys একো মুকলি বতাহ এফলে দি আছে পুৱা এতিয়া তাৰমানে 7টা মান বাজি হৈছে আৰু guys মুহা দৃশ্য আৰু গাইস ইটা টিউচন কৰিবলৈ গৈ আছো আপোনাৰ ভিডিওটো শেষলৈ চাই যাব এই তো নহলে তো সাগৰে মৰে আৰে মই ৰখি আছো সাগৰে কিছু নাই কি মিহিমিকে নামনা সারা গাইস সাইকেল এক্সচেঞ্জ কৰিছে আমি এনেকে নাম চাল হয় ভালকে মই কিন্তু পहिले মোবাইল যাব আৰু পাছত হবে ওই ভয় লাগে নাই না আমাৰ গাইস হেমন্ত পই গৈছে মামা পই গলে কি হ'ব মামা আপুনি পই গলে কি হ'ব হেতু কওক এবা এতিয়া আমি তাৰমানে আজি গাইস টিউচন নহলে ইয়াত আমি টিউচন নকৰো আৰু গাইস সিফালেহে আমি টিউচন কৰো ইয়াত এতিয়া তাৰমানে অলপ বৰষুণতে বানপানী হৈ গ'ল গাইস ব্লক এখন দেখিছে নগাবান্ধা বজা এয়া দেখিছে এখন নগাবান্ধা বজা আর কি বেচা কৈ দিয়া কইবা গাইস হাতী বেচা কিনা হয় আপোনালোকে আহিব কিবা হাতী কিনিব লগা হলে হাতী কত দুখা কত এতিয়া ওলোৱা নাই ৰাতিপুৱালে ওলাব এইটো দেখিছে একটো ইয়াক চিনিয়ে পায় বহুতটা ভিডিঅ'ত আছে এইফালে মাষ্টৰ আমি আহিছে যদি গেমৰ পৰা যদি টকা ইনকাম কৰিবলৈ খুজে আৰু গাইস এটো আছে তিন পাৰ্টি গোলটো আৰু গাইস তাৰমানে এতিয়া এটো মাইন বেট ম্যাক্স বেট মাইন এন্টে অনলাইন প্লেয়াৰ্স কিমান জইন ইয়াত যদি কিছুমানে খেলি আছে আৰু গাইস পইচা পাব লাগিব আৰু গাইস মই মানে পইচা ভৰোৱা নাই আৰু আপোনালোকে ফ্ৰীকেও যদি পইচা নোহোৱাকৈ যদি পইচা ইনকাম কৰিবলৈ খুজে আপোনালোকে এটা কাম কৰিব লাগিব আৰু এফালে ৰেফা কিউ ইয়ান আছে আপোনালোকে দেখিছে ইয়াত মাৰিয়া লগে আপোনালোকে ইয়াত লিংগ পইচাবিলাক পাব আৰু এতিয়া আহি গ'ল এনেকুৱা ধুনীয়া পেজটো আৰু এইবিলাক দেখিছেনে মই গোলক মাই কেশ আৰু গাইস এটা তাৰমানে মোৰ 113.58 পইচা এটো উইথড্ৰ কৰিব পাৰিম এতিয়ালৈ মই উইথড্ৰ কৰা নাই তাৰমানে আৰু কেইটামান হৈ লওক আৰু উইথড্ৰ কৰিব পাৰিলে কি হ'ব আৰু উইথড্ৰ য'ত আছে অপচন আৰু এটাত মাৰিব লাগিব আৰু গাইস ইয়াত 10 টকা আহিল আৰু এই 113 টকাটো ইয়াত গলেহে মই পইচাটো তাৰমানে মোৰ গুগল পে ফোন পে আনি পাৰিম আৰু গাইস আৰু দুটা মানে ইনষ্টল কৰিব লাগিব যদি আপোনালোকে যদি এনেকৈ যদি ফ্ৰীকে যদি ইনকাম কৰিবলৈ খুজে আপোনালোকে ডেসক্ৰিপচনত লিংকটো দিয়া আছে ৰামি গোল্ড আপোনালোকে এতিয়া গৈ ইনষ্টল কৰক আৰু আপোনালোকে বিনা ফ্ৰীতে পইচা ইনকাম কৰক হেল্ল' গাইস আমি গৈ আছো এতিয়া ঘৰলৈ মানে আমি তিনিটা বহিম কোৱা তাৰমানে ভাল লাগিছে মানে ইউটিউবৰ কিছুমান ৰোল দি আছে ৰোলৰ মতে তাৰমানে ভিডিঅ' আপলোড কৰিব নাই আৰু গাইছ আজি তাৰমানে মোবাইলটো তাতে ফাটি গ'ল এটা ছাইড ফাটি গ'ল আৰু কি ক'ম আৰু গাইছ এনেকৈ তাৰমানে কিবা এটা কৰিব লাগিব আৰু গাইছ তাৰমানে আজি ভিডিঅ' বনোৱা মন নাই কাৰণ আজি চানডে কাৰণে ভিডিঅ'টো আপলোড কৰিব লাগিব আৰু টাইম আৰু গাইছ ঘৰ পালোঁ আহি কিন্তু ঘৰ তাৰমানে বহুত আগতে পালোঁ আহি মানে কমে 2-3 ঘণ্টা হৈ গ'ল 9-10টা মান বাজিতে পাইছোঁ আহি আৰু তাৰমানে এনেকৈ তাৰমানে এটা ইউটিউব চেনেল তাৰমানে হাতৰ পৰা তাৰমানে এতিয়া গ'লে তাৰমানে যোৱা ৰাতি তাৰমানে কিবা এটা তাৰমানে একাউণ্ট তাৰমানে ভেৰিফাই নে কিবা কিবি কৰোঁতে তাৰমানে ৰিমুভ মাৰিছিলোঁ তাৰমানে একাউণ্টটো তাৰমানে ৰিমুভ মাৰি বেলেগ এটা মোবাইলত তাৰমানে লগ ইন কৰিব গৈছিলোঁ এতিয়া তাৰমানে একাউণ্টটো 2.18K ছাবস্ক্ৰাইব আছিল চেনেলত কিন্তু ভিডিঅ' আপলোডিং হৈ আছে কিন্তু বহুত ধুনীয়া ভিউজ আহি আছিলে এই স্ক্ৰীনত আহি আছে আপোনালোকে দেখিছে আৰু গাইছ এই চেনেলটো এতিয়া গ'ল মুঠতে এইটো গ'ল এইটো কোনো ব্যৱস্থা নাই অনা ব্যৱস্থাই নাই যদি আপোনালোকৰ যদি কোনোবাই যদি জানে এইবিলাক ইউটিউবৰ বিষয়ে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ দিব আৰু যোনে আনি দিব পাৰিব তাক কিবা এটা
দিয়া হ'ব আৰু গাইছ এইটো তাৰমানে তাত কিছুমান এলবাম বহুত ভিডিঅ' দিওঁ তাৰমানে এইটো চেনেলটো মোৰ নাছিলে এখন বেলেগ এজনেহে চেনেলটো মোক কৈছিলে ময়ো আনিব নোৱাৰোঁ তাৰমানে এতিয়া তাৰমানে আপোনালোকলৈ তাৰমানে হেল্প খুজিছোঁ আৰু গাইছ আজি তাৰমানে ঘৰতে আছোঁ আৰু চাই লওকচোন